নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'লৈ। ঘৰত যিহেতু এনেই আছোঁ তাকে ভাবিলোঁ আজি ফুলৰ পুলিকে কৰোঁ। এতিয়া চাওক, এয়া আছে, এয়া গ্লিটাৰ আছে। তাৰপিছত মই এইটো কৰিছোঁ ফুলৰ টাব বনাবলৈ, সৰু ভিতৰত সজাবলৈ। এইটো কৰিলোঁ এটা, তাৰপিছত এতিয়া এইটো কৰিম, আৰু কণা আছে এইবিলাক। এতিয়া কাটি মই এতিয়া ফুলৰ টাব বনাম। ফুল থ'ম ইয়াত ঘৰৰ ভিতৰত অথবা বাৰাণ্ডাত থ'লেও ভাল লাগিব। ফুলে যিহেতু বহুত ধুনীয়া কৰি ৰাখে ঘৰটো, আগফালেও ভিতৰতো বহুত ধুনীয়া কৰি ৰাখে ফুল থ'লে মানে। এতিয়া মই কৰিম এয়া ৱাটাৰ কালাৰ, এয়া গ্লিটাৰ, আঠা। এতিয়া বাতিটো সৰুকৈ ফুল আঁকি দিম এনেকৈ। এইটোত সৰুকৈ আঁকিম। এইটো এতিয়া সৰুকৈ গোলকৈ এইটো কালাৰ ইউজ কৰিম। হৈ গ'ল 5টা পেনাৰ ৰেডি। এইটো এটা বটল, এইটো এটা, এইটো এতিয়া ৰেডি হৈ গ'ল, আপোনালোকক দেখাইছোঁ মই। এয়া মাটি ভৰালোঁ। সেইটো পানী থৈছোঁ ইয়াত, এক্সট্ৰাকৈ বেলেগ এটা মই বনাম। বটলটো মই বেলেগ এটা কৰিম, সেইটো মাটিত নহয় পানী থোৱা। এয়া চাওক হৈ গ'ল ৰেডি। গোটেইকেইটাতে বেলেগ বেলেগ ফুলৰ ডাল। এইজোপা হ'ল কচু, অলপ বেলেগ ধৰণৰ কচু। এইটো খোৱা কচু নহয়, এইটো মানে ৰোৱা ফুলৰ কচু। এইটো বেম্বু, এয়া। আৰু এইটো হ'ল গোটেইকেইটাতে বেলেগ বেলেগ ডাল কালাৰ, বেলেগ বেলেগ কালাৰৰ ফুল। এইজোপা গোটেইকেইটা বেলেগ বেলেগ কালাৰ হয়। এইটো পাতৰ। এয়া চাওক ধুনীয়াকৈ সজাই থ'লোঁ মই এখন ফুলৰ ওপৰত, এখন বাৰাণ্ডাত।